Hello guys, welcome to back my YouTube channel and vlogs আৰু আশা কৰো সকলোৱে চাগে খবৰ বাতি ভাল আৰু মোৰ বৰ্তমান ভালে আছো আৰু 3 দিন 4 দিন মান হ'ল মই ব্লগ বনোৱা নাই আজি ফাইনালি বনাইছো আৰু ব্লগ আৰু আপোনালোকে ভিডিওটো চাব আৰু শেষলৈ কেনেকুৱা লাগিছে আৰু কমেন্টত ক'ব আৰু আজি ব্লগটো হ'ব আমি ঘৰতে কাম কৰিম আৰু লগেটাকো মাতিছো লগেটাকো মাতিছো আহিছে সিহঁতেও আমি একেলগে ঘৰৰ কাম কৰিম কাৰণ বিয়া আহি আছে আমাৰ বিশ্বদায় বিয়া হেতুৰ কাৰণে ঘৰখন সব সাফা কৰিব লাগিব ন হেতুৰ কাৰণে সব সাফা কৰি আছে লগেটাৰ লগ আৰু ইফালে আছে লগেটা আছে ইফালে তাতে কাম কৰিছে অলৰেডি হলেও এটা অলপমান বহি আছে মই আপোনালোকক দুখাম আৰু কেনেকৈ আমি কাম কৰিম আজি আৰু আপোনালোকে আগলৈ চালে গম পাব যে আজি একদম ঘৰতে হ'ব ব্লগটো চাই থাকক গাইজ চাওক কামত লাগি আছে সকলোৱে আৰু তাৰ পৰা কাঠটো ইয়ালৈ আনি আছে কাৰণ তাতে চাফা হ'ব লাগিব কাৰণ বিয়া আহি আছে বিশ্বদা বিয়া হেতুৰ কাৰণে আমি ইয়াৰ পৰা কামত লাগিল আৰু মানে লগেটাকো মাতিছো আমি একেলগে কাম কৰি আছো আৰু কাম কৰি যাম আৰু ইফালেও কাম কৰিব লগা আছে কাম আছে আৰু মাটি মিলা হ'লেই তাতে মাটি পেলাইছে বাম্পাৰ তাতেও মাটি মিলা হ'ল আৰু সিফালেও কাম আছে হেতুৰ কাৰণে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰো আৰু আগলৈ চাই থাকক তো গাইজ আমি এতিয়া ইফালে আহিলোঁ কাৰণ এতিয়া চাফা কৰিব লাগিব আৰু এতিয়া ভাত আঞ্জা খানা চানা চব বনোৱা হ'ব আৰু বিয়াৰ কাৰণে সেইটোৰ কাৰণে এতিয়া অলপমান চাফা কৰি লওঁ আৰু লগকেইটা আছে সিহঁতে কামত লাগি আছে আৰু এতিয়া অলপমান চাফা কৰোঁ আৰু এতিয়া বহুত লেতেৰা হৈ আছে আৰু এইটো টিংটো দেখা হৈছে নহয় এইটো অলপমান আগুৱাই নিব লাগিব কাৰণ এতিয়া ওচৰত হয় সেইটোৰ কাৰণে ইফালে আনো এতিয়া সূতা এতিয়া পুতিম আৰু ইয়ালৈকে আনিম সেইটো টিংটো আৰু এতিয়া অলপমান চাফা কৰিব লাগিব আৰু অলপ পিছত এতিয়া মাটি পেলাব আৰু সেইটোৰ কাৰণে অলপমান চাফা কৰি লওঁ আৰু এতিয়া মই য'ত আমি মাটি মিলাই দিলোঁ সেইটো আপোনালোকক অলপমান দেখাব তো গাইজ সেইটো ৰঙা মাটিটো আপোনালোকে দেখা পাইছা নহয় আমি সেইটো অলপ আগতে আমি সমান কৰি দিছিলোঁ মাটিটো মানে বাম্পাৰে আনি কিনে সেইটো মাটি পেলাইছিল আৰু আমি সমান কৰি দিলোঁ আৰু সেইটো ৱালটো ভাঙা হৈছে কাৰণ এতিয়া গেট বনাব আৰু সেইটোৰ কাৰণে ভাঙা হৈছে ৱাল আৰু এইটো গেটটো এনেকৈ থাকিব আৰু তো গাইজ আমি ঘৰৰ কাম কৰা হ'ল যিখিনি কৰিছোঁ সেইখিনি আপোনালোকক অলপমান দেখালোঁ ইমান কাম নাছিল বিয়ালৈ অলপমান দেৰি আছে একমাহ আছে একমাহ মানে এইটো এপ্ৰিলটো আছে মে' 26 তাৰিখৰ পৰা বোলে সেইটোৰ কাৰণে এতিয়া অলপ কাম কৰি আছোঁ আৰু এতিয়া কাম বন কৰি কিনে এতিয়া গধূলা হ'ব চাওক আৰু এতিয়া আমি ইফালে ফুৰিব আহিছোঁ ইফালে মই সদায় আহোঁ ফাটিবলা টাইমত কাৰণ এতিয়া আহি ভাল লাগে আৰু সেইটোৰ কাৰণে ইফালে আহোঁ আৰু সিফালৰ পৰা আহিছোঁ নতুন ৰাণীৰ পৰা ইফালে নতুন ৰাণী আছে ইফালৰ পৰা আহিছোঁ আৰু মোৰ লগত আছে ভূবলক লৈ আনিছোঁ আমি দুটা ইফালে আহিছোঁ আৰু আমি এতিয়া যাম যাম মানে এইটো গাঁৱলীয়া ৰাস্তা হয় আৰু ইফালে মাথোৱাৰী আছে তো ইয়াৰ পৰা পিতবাৰীলৈকে যায় আৰু মেইন ৰাস্তাটো সিফালে আছে তাতে মেইন ৰাস্তা আছে কিন্তু আমি ইফালে ফুৰিব আহিছোঁ কাৰণ এতিয়া আহি ভাল লাগে সেইটোৰ কাৰণে আৰু আগৰ পৰাও আহোঁ আৰু আজিও আহিছোঁ আৰু মই এতিয়া ভিউটো আপোনালোকক অলপমান দেখাম আৰু এটা কথা কি মোক সিফালৰ কাৰ্বি আংলঙৰ ফালে কাৰ্বি আংলং বুলি ক'ব পাৰি আৰু খুচুৱাই নেকি তাতে মোক মাতিছিলে কিন্তু মোৰ মা দেউতা ইয়ালৈ ইমান দূৰলৈ যাবা মানে মানা কৰিছিল সেইটোৰ কাৰণে যাব পাৰিম না নোৱাৰিম এতিয়া নাজানো সোমবাৰে যাবা দিছিলে সেইটোৰ কাৰণে আৰু যাব পাৰিম না নোৱাৰিম এইটো যদি যাব পাৰোঁ তেতিয়াহ'লে যদি যাওঁ তেতিয়াহ'লে মই ভিডিঅ' কৰি যাওঁ আপোনালোকে চাব আৰু ভিডিঅ'টো NR নয়ন ব্লগটো মই আপলোড দিম বুলি ভাবিছোঁ আৰু এতিয়া আমি গৈ আছোঁ ইফাললৈকে চাওক এই এতিয়া কুলটো আমি বহিম আৰু আপোনালোকে চাব আৰু এতিয়া তো গাইছ আমি ইয়াতে ফুৰিব আহিছোঁ চাওক এইটো পথাৰটো আৰু এইটো পাহাৰটো বহুত দূৰত আছে আৰু আপোনালোকে চাব আৰু ইফালে আছে পুৰণবাৰী আৰু ইফালে আছে পিতবাৰী আৰু ইফালে আছে বাহুপাৰা আৰু ইফালে আছে নতুন ৰাণী আমি এতিয়া মাজতে আছোঁ আৰু ইফালে বাহুপাৰা আছে আৰু এতিয়া গধূলা হ'ল ৰাতি হ'ব আৰু এতিয়া কিমান বাজিল এতিয়া বাজিল 5:08 বাজিল আৰু চাওক বিলি ডুবিল আৰু এতিয়া ফুবলে ফটো উঠাই আছে আৰু এতিয়া চাওক মানে ইফালে আৰু পাহাৰ আছে আৰু এইটো কলং পাহাৰ এইটো দেখা হৈছে নহয় এইটো কলং পাহাৰ আৰু ইফালে চাৰিওফালে পাহাৰ ইফালে পাহাৰ কিন্তু ইফালে পাহাৰ নাই আৰু এতিয়া আমি আছোঁ আৰু
তো গাইছ আমি এতিয়া পথাৰৰ মাজতে আছোঁ মই যে তাৰ পৰা আপোনালোকক দেখাইছিলোঁ যে তাতে মাজতে আছোঁ এতিয়া আমি আৰু এতিয়া ইফালে ফুৰিবা আহি বহুত মনটো ভাল লাগিল কাৰণ মই পাহাৰত থাকোঁতে য'তে ত'তে ফুৰিবা গৈছিলোঁ ৰাতি ঘৰত আহিছিলোঁ আৰু ৰাতিপুৱা উঠি ক'ৰবাত গৈছিলোঁ আৰু কিন্তু এতিয়া মই য'ত ৰুমত থাকোঁ ৰাণীত তাতে মই ক'তো নাযাওঁ দিনটো ৰুমত থাকোঁ আৰু ক'ৰবাত দৰকাৰ হ'লে মই ক'ৰবাত যাওঁ আৰু গিলেও বেটাৰী গাড়ীখন লৈ কিনে যাওঁ আৰু আহোঁ এনেকুৱা থাকোঁ বহুত দিন এনেকুৱা থাকোঁ সেইটোৰ কাৰণে মনটো ভাল নালাগে সেইটোৰ কাৰণে আজি ইফালে ফুৰিব আহিলোঁ একদম মানে ভাল লাগিল আৰু মনটো মোৰ লগত আহিছে ফুটবল আমি দুটা ইফালে আহিছোঁ আৰু বহুত ভাল লাগিল কিন্তু আগৰ দিনটোলৈ মনত পৰে আৰু কেতিয়াবা যে আগতে আমি ক'ৰবাত ফুৰিব আহিছিলোঁ আৰু আগতে বহুত লগ আছিল কিন্তু আজিকালি লগ নাই লগবিলাকে নিজৰ কামত ব্যস্ত সকলোৱে সেইটোৰ কাৰণে আজিকালি লগে নাই সেইটোৰ কাৰণে লগ হ'বা মানুহে নাই সেইটোৰ কাৰণে ৰুমৰ ভিতৰতে থাকোঁ আৰু লগকেইটা আছে কিন্তু কিছুমানে বিয়া পাতিলা কিছুমানে কইনা আনছি কিছুমানে আৰু ক'ৰবাত কাম কৰি গ'ল আৰু সেইটোৰ কাৰণে ভাল নালাগে কেতিয়াবা মন যায় আৰু আগৰ দিনত ঘূৰি যাব মন যায় কিন্তু সেই দিনটো কেতিয়াও নাপাম সেইটোৰ কাৰণে কেতিয়াবা ফিল কৰোঁ আৰু এতিয়া আছোঁ এতিয়া থাকি ভাল লাগে আৰু NR নয়ন ব্লগ চেনেলটো 200 ছাবস্ক্ৰাইবাৰ হ'ল আৰু আপোনালোকে 1K কৰি দিব প্লিজ 1K কৰি দিব যদি 1K কৰি দিয়ে না তেতিয়াহ'লে মই ভাল ব্লগ দিব চেষ্টা কৰিম আৰু এতিয়াও মই ভাল ব্লগ দিব চেষ্টা কৰোঁ হ'লেও মানে সকলো মন একে নহয় কিন্তু মই যেনেকৈ ভিডিঅ' বনাওঁ সেই ভিডিঅ'গিলা আপোনালোকে ভাল নাপাবও পাৰে ন সেইটোৰ কাৰণে হ'লেও মই যিমানখিনি পাৰোঁ মই ব্লগ বনাই দিয়ে থাকিম আপোনালোকে প্লিজ 1K কৰি দিব আৰু যিমানখিনি পাৰে আপোনালোকে লগৰবোৰক শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ব্লগ বনাই থাকিম আপোনালোকক ভাল ভিডিঅ' দিব নোৱাৰিলেও মই এনেকুৱা সৰু সুৰা ভিডিঅ' দিব চেষ্টা কৰিম আৰু মই পাহাৰত যাম পাহাৰত যাই কিনে কিবা কিবি ভিডিঅ' বনাব চেষ্টা কৰিম আৰু মানে পাহাৰত যাব প্লেন কৰিছোঁ পাহাৰত যাই কিনে কিবা কিবি ভিডিঅ' বনাম বুলি ভাবিছোঁ আৰু এতিয়া ইফালে আহিল ভাল লাগিল আৰু আপোনাক